Indus blog or innovative video swagatam janaisu. Ami alusona kori asu bortoman Indus Valley civilization or bikoye jitu amar history section or most important part hoy. Ami itimothe pai hisu je Indus Valley civilization ot 1500 site include hoy ase. Aru tare bhitor first site to asile amar Harappa site. Ei bikoye ami joa video tut alusona korisu. Apnaloke jodi swa nai mor আগৰ ভিডিওটো চাই লব তাত আপোনালোকে হৰপ্পা সিটিৰ বিষয়ে কমপ্লিট ডিটেইলছ পাব আৰু এতিয়া এই ভিডিওটোত আমি আলোচনা কৰিম আজি মহেঞ্জো-দাৰো সাইটৰ বিষয়ে আৰডি বেনাৰ্জীয়ে মহেঞ্জো-দাৰো সাইটটো এক্সকেভেট কৰিছিল আৰু এই সাইটটো হৈছে আপোনালোকৰ ডিসকভাৰ্ড হোৱা সেকেন্ড সাইট মহেঞ্জো-দাৰোৰ লোকেশনটো হৈছে হৰপ্পাৰ হইতে একে প্ৰেজেন্ট পাকিস্তান হয় কিন্তু হৰপ্পা সাইটৰ লোকেশনটো আছিল ৰিভাৰ ব্যাংক অফ দ্য ৰিভাৰ ৰবি কিন্তু মহেঞ্জো-দাৰো সাইটটো হৈছে ব্যাংক অফ দ্য ৰিভাৰ ইন্ডাস এই সিটিখনৰ মোস্ট ড্ৰামাটিক ক্যাৰেক্টাৰিষ্টিক্স হৈছে ইয়াৰ সিটাডেলৰ বাবে এই মহেঞ্জো-দাৰো চহৰখন বিখ্যাত আছিল ইয়াৰ মানুহবিলাকৰ যিবিলাক ঘৰ আছিল আমি হৰপ্পাত যেনেকৈ পাইছিলো ঠিক তেনেকৈ ব্ৰিক্সেৰে এই ঘৰবিলাক বনোৱা আছিল আৰু ইয়াৰে যিবিলাক মেইন ষ্ট্ৰীট আছিল মেজৰ ষ্ট্ৰীটছ বিলাক যিবিলাক আছিল ৰাস্তাবিলাক 33 ফিট বহল আছিল মহেঞ্জো-দাৰো সিটিৰ ৰাস্তাবিলাক এই চহৰখনৰ পৰা আমাৰ ইণ্ডিয়ান শিপ আৰু এটা পিস ওভেন ক্লথৰ এটা পিস ডিসকভাৰ কৰা হৈছে মহেঞ্জো-দাৰো সিটিত কিছুমান দুটা ৰুম থকা কটেজ ডিসকভাৰ কৰা হৈছে কোৱা হৈছে এই যিবিলাক কটেজ আছিল দুটা ৰুম থকা এই কটেজ বিলাক সেই সময়ৰ পোৰ সেকশনৰ যিবিলাক মানুহ আছিল মানে ওয়াৰ্কাৰ্স লেভেলৰ মানুহবিলাকে সেই কটেজ বিলাক ইউজ কৰিছিল এটো প্ৰমাণ পোৱা গৈছে যে এই মহেঞ্জো-দাৰো চহৰ যিখন আছিল আমাৰ এই চহৰখনত 7 বাৰতকৈও অধিক সময় বানপানী হৈছে বুলি প্ৰমাণ পোৱা গৈছে Indus Valley civilization or a Mohenjo-daro sohorkhonor main meaning to hoise the Mount of the Dead. A sohorkhonor discover hua most important sculpture bhitor hoise eta the dancing girl sculpture. Mohenjo-daro site discover hua eta important thing hoise the dancing girl. A dancing girl to eta bronzer sculpture hoy aru yak world or oldest bronze sculpture boli phale koa hoy. এই স্কাল্পচাৰটো হৈছে মেইনলি এটা 4 ইঞ্চৰ নেকেড গাৰ্ল যিগৰাকী মানে কোনো ধৰণৰ ক্লথ পিন্ধা নাই জাস্ট অৰ্নামেন্টস ওয়্যাৰ কৰি আছে এই স্কাল্পচাৰটোৰ লেফট আৰ্মত বেংগলছ আছে আৰু ৰাইট আৰ্মত আৰ্মলেট আৰু ব্ৰেসলেট আছে এই ড্যান্সিং গাৰ্ল স্কাল্পচাৰ জনি ত্ৰিভঙ্গা ড্যান্সিং পোস্টাৰ যেটো আছে সেই পোস্টাৰটো থিয় হৈ আছে আৰু তাইৰ এখন হাত হিপছত ৰাখি থোৱা আছে নেক্সট ফাউন্ডটো হৈছে এটা বিয়াৰ্ড প্ৰিষ্ট এই ফিগাৰটো হৈছে এটা বিয়াৰ্ডেড মেনৰ আৰু তেওঁ ট্ৰিফয়েল প্যাটাৰ্নছত এখন শল উৰি আছে আৰু এই ফিগাৰটোৰ চকু কেইটা হাফ ক্লোজ হৈ আছে লাইক মেডিটেশন কৰি থকাৰ দৰে নেক্সট ডিসকভাৰ থিং টু হৈছে পশুপতি সিল এখন স্টেটাইল সিল হয় এই সিলখনত পশুপতি গড আছে আৰু তেওঁৰ সাৰাউন্ডিংছত বহুত এনিমেলছৰ ছবি আছে এই সিলখনৰ লেফট সাইডত আছে এটা এলিফেন্ট আৰু এটা টাইগাৰ আৰু যেটো ৰাইট সাইড আছে ৰাইট সাইডত আছে এটা ৰাইনোসৰাছ আৰু এটা বাফেলো The Pashupati seal, the bearded man, and the famous bronze statue of a dancing girl. 18 was the main discovery Mohenjo-daro city. Mohenjo-daro sohorkhonor ami Citadelor bikhoye itimothe palu. Ei Citadelor most important building to hoise apnalokor the Great Bath. যিবিলাক আমাৰ স্কলাৰ আছে স্কলাৰ সকলে বিলিভ কৰিছিল যে এই গ্ৰেট বাথ যেটো বিল্ডিং আছে এই বিল্ডিংটো সেই সময়ৰ ব্যক্তি সকলে কিছু ৰিচুৱেল কৰিছিল আৰু তেওঁলোকে এই গ্ৰেট বাথটো ৰিচুৱেলৰ কাৰণে ইউজ কৰিছিল এই গ্ৰেট বাথ যেটো আছে এই ইয়াৰে সাৰাউন্ডিংছত বহুত ৰুম বনাই থোৱা আছিল আৰু এই ৰুম বিলাক তেওঁলোকে ব্যৱহাৰ কৰিছিল ক্লথ চেঞ্জিংৰ কাৰণে এই ৰুম বিলাক তেওঁলোকে ব্যৱহাৰ কৰিছিল
সো এইখিনি আছিলে আজি ইন্ডাস ভ্যালি সিভিলাইজেশন আমাৰ সেকেন্ড এক্সকাভেটেড সাইট মহেঞ্জো-দাৰো সিটিৰ বিষয়ে জানিবলগীয়া মোস্ট ইম্পৰ্টেন্ট কিছু ভিডিওটো যদি ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো নতুন হয় আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ